আপোনালোকক এটা বস্তু দেখুৱাব খুজিছো যে আমাৰ যেটো ৰিলিফ চলি আছে চৰকাৰৰ অসমৰ মুখ্যমন্ত্ৰীয়ে বাৰম্বাৰ কৈ আছে যে মুখ্যমন্ত্ৰীৰ যেটো সাহায্যৰ কিট আহিছে মোৰ লগত ডিসি অফিচৰ পৰা অনা সাহায্যৰ কিট মুখ্যমন্ত্ৰীৰ সাহায্য কিটটো মই আপোনালোকক দেখুৱাব খুজিছো সাহায্য কিটটো এটো হল সাহায্য কিট 7 কেজি 200 গ্রাম আছে 7 কেজি 200 গ্রাম এটো সাহায্য কিটটো আছে 7 কেজি 200 গ্রাম অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছিল যে চাউল থাকিব 8 কেজি মুখ্যমন্ত্ৰীৰ সাহায্য কিটত ডালি থাকিব 4 কেজি নিমখ থাকিব 1 কেজি আৰু মিঠাতেল থাকিব 1 লিটাৰ এতিয়া কিমান আছে এটো কত লিখা আছে হাফ লিটাৰ বুলি কত লিখা আছে এটো আপোনালোকক মিঠাতেলটো দেখুৱাইছো মই আপোনালোকক খুদিব খুজিছো এই মিঠাতেলটো 1 লিটাৰ নহয় এটো কিমান হ'ব হাফ লিটাৰ হ'ব না 400 গ্রাম এটো হল 400 গ্রামৰ মিঠাতেল এটো হল 400 গ্রামৰ মিঠাতেল আৰু মিঠাতেলটোৰ এই ব্র্যান্ডটো নামটো আপোনালোকে কেতিয়াবা এই নামটো শুনিছিলে না বাৰু বালক মইতো জীৱনত কেতিয়াও বালক মিঠাতেল বুলি মিঠাতেলৰ নাম শুনা নাই কেতিয়াও ইঞ্জিন মিঠাতেল শুনিছো ধাৰা মিঠাতেল শুনিছো আৰু আমাৰ লোকেল বহুত মিঠাতেলৰ নাম শুনিছো কিন্তু বালক বুলি মিঠাতেলৰ নাম মই কেতিয়াও শুনা নাছিলো প্ৰথম কথা যে মানুহ বিপদত পৰিলে বুলিয়ে মানুহৰ অসহায় অৱস্থাটোৰ সুযোগ যদি প্ৰশাসন আৰু চৰকাৰে লব খোজে সেটো কেতিয়াও মানৱীয়তা বুলি নকয় অসমৰ মুখ্যমন্ত্ৰীক মই অনুৰোধ জনাইছিলো যে দাদা এনেকে কৈছিল একদম ডিসি সন্মুখত আছিল সুশান্ত বৰগোহাঁই সন্মুখত আছিল যে দাদা ৰিলিফটো খুব বেয়া হৈছে আমাৰ গতিকে এটা কাম কৰক আপুনি 5 কেজি চাউল 2 কেজি ডালি 1 কেজি মিঠাতেল 1 লিটাৰ মিঠাতেল নিমখ আৰু সকলো সামগ্ৰীৰ এটা পেকেজ কৰি আপোনাৰ পিনৰ পৰা সকলো মানুহকে দিয়ক মুখ্যমন্ত্ৰীয়ে সেইটো ঘোষণা কৰিলে যে নহয় মই 8 কেজিকে দিম চাউল 8 কেজিকে চাউল 4 কেজিকে ডালি এতিয়া আপোনালোকক দেখুৱাইছো আৰু 1 লিটাৰকে মিঠাতেল এটা মিঠাতেল দিছে 400 গ্রাম আৰু এই 400 গ্রাম মিঠাতেলত আপোনাৰ যেটো কোম্পানীৰ নাম দিছে সেটো হল বালক মিঠাতেল মই কেতিয়াও শুনাও নাছিলো জনাও নাছিলো বিপদত পৰা মানুহক এনেকুৱা ধৰণৰ বস্তু খুৱাৰ কাৰণে এনেকুৱা ধৰণৰ কোনেও নজনা মই শুনামতে এটো লখিমপুৰৰ পিনে এনেকুৱা ধৰণৰ কোনোবা এটা মানে মই পিছৰখিনি নকওঁ নিজে তদন্ত কৰি ল'ব তো এই কাৰবাৰটো চলিছে এতিয়া বান সাহায্যৰ নামত এই কাৰবাৰটো চলিছে তাৰ পাছত তেখেতে কৈছিল যে 4 কেজি আমি ডালি দিছো এটো 4 কেজি ডালি ইয়াত আছে নেকি বাৰু এটা 1 কেজিৰ ডালি এটা ডালি হল 1 কেজিৰ 1 কেজি ডালি দিছে 4 কেজিৰ ঠাইত মই জানিব খোজো যে এই কামটো মুখ্যমন্ত্ৰীয়ে কৰিছে নে আমাৰ শিৱসাগৰৰ ডিসিয়ে কৰিছে মই এই কথাটো জানিব খোজো যে এই কামটো কোনোবা মন্ত্ৰীয়ে কৰিছে নে এই কামটো অসমৰ মুখ্যমন্ত্ৰীয়ে কৰিছে নে ডিসিয়ে কৰিছে 4 কেজি দাইল দিছো বুলি কয় মুখ্যমন্ত্ৰীৰ পেকেজত 1 কেজি দাইল দিছে 1 লিটাৰ মিঠাতেল দিছো বুলি কয় 400 গ্রাম মিঠাতেল দিছে বালক মিঠাতেল পৃথিৱীত কেতিয়াও শুনা নাই
এইটো নিমখ টি শক্তি আমি নিমখ বহুত বেলেগ বেলেগ কোম্পানীৰ নাম শুনিছো মই টি শক্তি নিমখটোৰ নামটো ইমানকে শুনা নাই আপোনালোকে অৱশ্যে শুনিবও পাৰে মই কিন্তু শুনা নাই আৰু এইটো চাউল এইটো 8 কেজি চাউল নহয় এইটো 5 কেজি চাউল এটা 5 কেজি চাউল আছে হা ঠিক তেনেকে আন এটা পেকেটত আপোনালোকে যদি চাই একেটাই কাহিনী 1 কেজি দালি 1 কেজি নিমখ 400 গ্ৰাম মিঠাতেল এইটো গকুলৰ ওপৰত আকৌ গেইল বুলি লিখি দিছে মই গকুল মিঠাতেল খোৱা নাই বাৰু গকুল মিঠাতেলটো আছে বাৰু এইটো গুজৰাটৰ পৰা আহে বুলি মই শুনো গকুল মিঠাতেল এইটো সাধাৰণতে মানে হেৰিয়াত নাথাকে এইটো ডাঙৰ টিঙত মানে তাৰ পৰা আকৌ আমাৰ গাঁৱৰ দোকানীবিলাকে এনেকে হেৰিয়াত মানে বটলত ভৰাই ভৰাই দিয়ে সেই গকুল মিঠাতেল দিছে আৰু ইয়াত চাউল দিছে 5 কেজি 400 গ্ৰাম গকুল মিঠাতেল 1 কেজি নিমখ টি শক্তি আৰু 1 কেজি দালি গতিকে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক এই কথাটো ক'ব খুজিছো যে চাৰিওফালে হুলস্থুল কৰি আছে যে আমি 8 কেজি চাউল দিছো 4 কেজি দাইল দিছো 1 লিটাৰ মিঠাতেল দিছো নিমখ দিছো 1 কেজি কিন্তু কাৰ্যত মানুহবিলাকে কিন্তু 5 কেজি চাউল আৰু 400 গ্ৰাম মিঠাতেল 1 কেজি নিমখ আৰু হেৰিহে পাইছে 1 কেজি দালিহে পাইছে আৰু একো বস্তু পোৱা নাই আৰু যিকেইটা মিঠাতেল দিছে ব্ৰেণ্ড গকুল আৰু বালক এইটো সঁচা কথা ক'বলৈ গ'লে অসমীয়া মানুহক বিপদৰ সময়ত চৰকাৰে কৰা এটা অপমান মই প্ৰথমতে অসমৰ মুখ্যমন্ত্ৰীক ৰিলিফৰ নামত সদায় কেলেংকাৰী হোৱা বুলি শুনো এটা আমাৰ মুখ্যমন্ত্ৰীয়ে কমাই দি দিলে 8 কেজিটো 5 কেজি কৰি দিলে নে কোনোবা ডিসি বা কোনোবা মন্ত্ৰীয়ে খাই দিলে এই কথাটোৰ মোক উত্তৰ লাগে গতিকে মুখ্যমন্ত্ৰীয়ে এই বিষয়ৰ ওপৰত এটা ক্লেৰিফিকেশ্যন দিব বুলি মই আশা প্ৰকাশ কৰিলো মুখ্যমন্ত্ৰীয়ে এটা ক্লেৰিফিকেশ্যন দিব বুলি মই আশা প্ৰকাশ কৰিলো এটা দ্বিতীয় কথাটোলৈ মেইন কথা কেইটালৈ আহিব খুজিছো আপোনালোকে সকলোৱে জানে যে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক বানপানী হোৱাৰ পিছ দিনটোৰ পৰা 20 তাৰিখৰ পৰা 19 তাৰিখে বানপানী হৈছে 20 জুলাই তাৰিখৰ পৰা এটাই দাবী কৰি আহিছো যে এটা বানপীড়িত পৰিয়ালক যাৰ ঘৰ দুৱাৰ ভাগি ছিগি শেষ হৈ গৈছে ভিতৰৰ সকলো বস্তু শেষ হৈ গৈছে এটা বানপীড়িত পৰিয়ালক 10 লাখ টকাকৈ এককালীন সাহায্য দিব লাগে এতিয়া অসমৰ মুখ্যমন্ত্ৰীয়ে কি কৈছে 3 আগষ্টৰ পৰা 15,000 টকাকৈ এখন লিষ্ট 15,000 টকাকৈ তেখেতে এককালীন সাহায্য দিম বুলি কৈছে এক আৰু 2 নম্বৰ শিৱসাগৰ চৰাইদেউ 10 আগষ্টত প্ৰতিটো ক্ষতিগ্ৰস্ত পৰিয়ালক অতিৰিক্ত আৰু 10,000 তাৰমানে 10 15 25,000 মই যে হুলস্থুল কৰি আছো তাৰ কাৰণে 10,000 টকা এটা বহালে কৈছিলে 15,000 দাবী কৰিছো 10 লাখ দিছে 10 15 25,000 তাকো এইটো শিৱসাগৰ আৰু চৰাইদেউ যোৰহাটক নহয় গোলাঘাটকো নহয় গতিকে মই এই মুহূৰ্তত অসমৰ মুখ্যমন্ত্ৰীক অতি স্পষ্ট ভাষাৰে অতি স্পষ্ট দ্বিধাহীন স্পষ্ট ভাষাৰে অসমৰ আটাইতকৈ ক্ষতিগ্ৰস্ত হোৱা এটা সমষ্টিৰ মহাপ্ৰলয়ে ইতিহাসৰ আটাইতকৈ ডাঙৰ মহাপ্ৰলয়ে আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত দুটা সমষ্টিতে কৰিছে নাজিৰা আৰু শিৱসাগৰ
সেই শিৱসাগৰ বিধানসভা সমষ্টিৰ বিধায়ক হিচাপে আৰু ৰাইজৰ দলৰ সভাপতি হিচাপে দাবী উত্থাপন কৰিছো যে প্ৰত্যেকটো পৰিয়ালৰ কাৰণে 10 লাখ টকাকে দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰক।